অভিনেতা মৃগাংক বৰ্মনৰ প্ৰেয়সী দীপশিখা বৈশ্যৰ কিছুমান ফটো আৰু ভিডিঅ' ভাইৰেল হৈছে, যিখিনি সময়ত হোটেলৰ ভিতৰত ৩ ঘণ্টা সময় কটাইছিল বা আগৰো সেই ফটো আৰু ভিডিঅ' তেওঁলোকৰ মোবাইলত আছিল আৰু মোবাইলত সেই ফটো আৰু ভিডিঅ'সমূহ ৰেকৰ্ডিং কৰা হৈছিল। ফটো কিছু মৰা হৈছিল আৰু ভিডিঅ' কৰা হৈছিল। ভিডিঅ'কেইটা মই লাষ্টলৈ আপোনালোকক লগাই দিম, আপোনালোকে চাবলৈ পাব। সেই ভিডিঅ'বোৰ এডিট নকৰাকৈ দিবলৈ অসুবিধা হৈছে, কাৰণ ভিডিঅ'বোৰত সম্পূৰ্ণৰূপে আপোনালোকক নকলেও বুজি পাইছে কি আছে। গতিকে সেই ৰুমটোৰ ভিতৰত ২০৯ নম্বৰ ৰুমৰ ভিতৰত কি হৈছিল সেইখিনি সময়ত সেই অন্তৰংগ মুহূৰ্তৰ হুবহু সকলো ফুটেজ আৰু ভিডিঅ' এই ভিডিঅ'টোত চাবলৈ পাব, কাৰণ আপোনালোকে গম পাইছে যে মৃগাংক বৰ্মনক হত্যা কৰিছে ৰাজু আলী নামৰ এজন যুৱকে। যুৱক নহয়, তেখেতো বিবাহিত হয় আৰু তেখেতৰ অবৈধ প্ৰেম চলি আছিল দীপশিখা বৈশ্যৰ লগত, আৰু দীপশিখা বৈশ্যই তেখেতক মনে মনে মাতি আনিছিল। মাতি আনি সেই হোটেলত চুৰিৰে সানি খুচি হত্যা কৰাইছিল মৃগাংক বৰ্মনক। এতিয়া মৃগাংক বৰ্মনৰ আৰু দীপশিখাৰ কিছু ফটো আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছে। সেই ফটো আৰু ভিডিঅ'সমূহ মোবাইলত ৰেকৰ্ডিং কৰা বুলি বহুজনে উত্থাপন কৰিছে, আৰু তেওঁলোকৰ মোবাইলবোৰত এতিয়া এই ফটো আৰু ভিডিঅ'বোৰ ওলাই পৰিছে। এতিয়া কথা হৈছে কি, পালচাৰখন লৈ আহিছিল ৰাজু আলীয়ে, আৰু ৰাজু আলীয়ে মৃগাংকক এখন চুৰিৰে মাৰিছিল এই ফটো আৰু ভিডিঅ' হোৱাৰ পিছতেই, কাৰণ বাহিৰলৈ মাতি অনা হৈছিল সেই যুৱক অৰ্থাৎ মৃগাংক বৰ্মন আৰু দীপশিখাক, আৰু দীপশিখা আৰু মৃগাংক বৰ্মনৰ এই মোবাইলত থকা ফটোসমূহ বৰ্তমান সময়ত ভাইৰেল হৈছে। আৰু আপোনালোকে হয়তো ভাবিছে যে ইয়াৰ ভিডিঅ'টো ক'ত, এইখিনিও আপোনালোকে চাবলৈ পাব ভিডিঅ'টোৰ শেষৰ ভাগলৈ। গতিকে এতিয়া কথা হৈছে, দীপশিখা এগৰাকী বেশ্যা বুলি তেওঁৰ গাঁৱৰ মহিলাসকলে ক'বলৈ বিচাৰিছে। বহু পুৰুষৰ লগত এনেকুৱা ধৰণৰ সম্পৰ্ক আছিল, অবৈধ সম্পৰ্ক আছিল, যাৰ বাবে তেওঁ এনেকুৱা কামবোৰ কৰি আছিল। আৰু মৃগাংক বৰ্মনৰ ভনীয়েকেও এটা দাবী কৰিছিল যে এইটো ত্ৰিকোণীয়া প্ৰেম নহয়, এয়া 10 দিন হৈছিল মাত্ৰ চিনাকি হোৱা। 10 দিন যদি চিনাকি হোৱা হৈছিলে, তেনেহ'লে সেই 10 দিনৰ ভিতৰত কেনেকৈ ত্ৰিকোণীয়া প্ৰেম হ'ব পাৰে? হয়তো সেয়াই সঁচা। দীপশিখা বৈশ্য এগৰাকী বেশ্যা, যি পইচা লৈ বা কাৰোবাক এনেকৈ ফচাই তেওঁৰ নিজৰ সুখৰ কাৰণে এনেকৈ হোটেলত লগ কৰে, আৰু লগ কৰি সেই ব্যক্তিজনৰ লগত সম্বন্ধ গঢ়ে। আৰু হয়তো মৃগাংক বৰ্মনকো তেনেকুৱা এখন জালেই পেলাইছিল, আৰু সেই জালখনত মৃগাংক বৰ্মন পৰিছিল। আৰু সেই খবৰটো ৰাজু আলীয়ে পাই সুস্থ মানসিকতাৰে থাকিব নোৱাৰিলে, আৰু তেওঁ অৱশেষত আহি হত্যা কৰিলে মৃগাংক বৰ্মনক। এতিয়া কথা হৈছে কি, এই ফটো আৰু ভিডিঅ'বোৰ বৰ্তমান সময়ত আছে বুলি বহুজনে আশা কৰিছে, আৰু বহুজনে চাবলৈ পাম বুলি ভাবি আছে। কিন্তু দীপশিখা বৈশ্যৰ মোবাইলটো চেক কৰিলে, আৰু মৃগাংক বৰ্মনৰ মোবাইল চেক কৰিলে, বা ৰাজু আলীৰ মোবাইল চেক কৰিলে এনেকুৱা ধৰণৰ ফটো আৰু ভিডিঅ' পোৱা যাব বুলি বহুতে আশা কৰিছে।